দুৰ্ঘটনা কমিছে মানে আৰু দুৰ্ঘটনা কমাৰ কাৰণ মানে মেইন হ'ল নিজৰ মানে সুৰক্ষা হেলমেট পিন্ধিব লাগে সিট বেল্টটো লগাব লাগে ড্ৰাংক এণ্ড ড্ৰাইভিংটো এভয়েড কৰিব লাগে ওভাৰ স্পীডিংটো এভয়েড কৰিব লাগে এই চাৰিটাৰ যে মেইন আমাৰ ৰিজন হয় সেইটো যদি আমি চাওঁ এজ এ সিটিজেন এজ এ ৰেছপন্স সিটিজেন সেইটো নিজে এইটো কম হৈ যাব যোৱা মাহ পৰা আমি ই ৰিক্সাৰ এগেইনষ্টত আমি স্পেচিয়েল ড্ৰাইভটো চলাই আছোঁ হাইৱে ওপৰত ই ৰিক্সা যোৱাৰ আমি বাধা দিছোঁ টাউনত এণ্ট্ৰি আমি বাধা দিছোঁ তাৰ কাৰণে আমাৰ বহুতো মানে ই ৰিক্সাৰ এছ'চিয়েশ্যন আমাৰ কমপ্লেইনো কৰিছে কিন্তু উপায় নাই ই ৰিক্সা ক্ষেত্ৰত আমাৰ এইটো চলি থাকিব যে তাৰ যিমান এৰিয়া আছে তাতে এইটো চলিব লাগিব আৰু ৰুলটো ফ'ল' কৰিব লাগিব নহয় মানে নাকা চেকিংটো সদায় লাগি থাকে এইটো ভালকৈ পুলিচ ক'ব পাৰিব কিন্তু নাকা চেকিংটো সদায় লাগিব নাকা চেকিঙৰ যে লোকেশ্যন হয় সেইটো চেঞ্জ হৈ থাকে তো আমি মানে পুলিচৰ মানে SP সাহেবটো গম পায় ক'ত নাকাটো লাগে কিন্তু মানে আমি যদি বিচাৰোঁ যে এটাই লোকেশ্যনত ডেইলি নাকা হ'ব লাগে সেইটো পচিবল নহয় সেইকাৰণে মানে এইটো আপুনি মানে এজিউম কৰিছে যে নাকাটো কম হৈছে নাকা কমা নাই কিন্তু অৱশ্যে দুৰ্গা পূজাত এইটো নাকা অকণমান বঢ়িব থেংক ইউ দুৰ্ঘটনা কমিছে মানে আৰু দুৰ্ঘটনা কমাৰ কাৰণ মানে মেইন হ'ল নিজৰ মানে সুৰক্ষা হেলমেট পিন্ধিব লাগে সিট বেল্টটো লগাব লাগে ড্ৰাংক এণ্ড ড্ৰাইভিংটো এভয়েড কৰিব লাগে ওভাৰ স্পীডিংটো এভয়েড কৰিব লাগে এই চাৰিটাৰ যে মেইন আমাৰ ৰিজন হয় সেইটো যদি আমি চাওঁ এজ এ সিটিজেন এজ এ ৰেছপন্স সিটিজেন সেইটো নিজে এইটো কম হৈ যাব যোৱা মাহ পৰা আমি ই ৰিক্সাৰ এগেইনষ্টত আমি স্পেচিয়েল ড্ৰাইভটো চলাই আছোঁ হাইৱে ওপৰত ই ৰিক্সা যোৱাৰ আমি বাধা দিছোঁ টাউনত এণ্ট্ৰি আমি বাধা দিছোঁ তাৰ কাৰণে আমাৰ বহুতো মানে ই ৰিক্সাৰ এছ'চিয়েশ্যন আমাৰ কমপ্লেইনো কৰিছে কিন্তু উপায় নাই ই ৰিক্সা ক্ষেত্ৰত আমাৰ এইটো চলি থাকিব যে তাৰ যিমান এৰিয়া আছে তাতে এইটো চলিব লাগিব আৰু ৰুলটো ফ'ল' কৰিব লাগিব নহয় মানে নাকা চেকিংটো সদায় লাগি থাকে এইটো ভালকৈ পুলিচ ক'ব পাৰিব কিন্তু নাকা চেকিংটো সদায় লাগিব নাকা চেকিঙৰ যে লোকেশ্যন হয় সেইটো চেঞ্জ হৈ থাকে তো আমি মানে পুলিচৰ মানে SP সাহেবটো গম পায় ক'ত নাকাটো লাগে কিন্তু মানে আমি যদি বিচাৰোঁ যে এটাই লোকেশ্যনত ডেইলি নাকা হ'ব লাগে সেইটো পচিবল নহয় সেইকাৰণে মানে এইটো আপুনি মানে এজিউম কৰিছে যে নাকাটো কম হৈছে নাকা কমা নাই কিন্তু অৱশ্যে দুৰ্গা পূজাত এইটো নাকা অকণমান বঢ়িব থেংক ইউ